Happy birthday. Thank you. Hey, Dada birthday na halo. Dada happy birthday boli koi de. Nelage oi. Senapati. Happy birthday. Hello everyone, welcome back to a new vlog. আজি vlogটো ঘৰৰ পৰাই ৰাতিপুৱাই ষ্টাৰ্ট কৰিছোঁ। এয়া মই ৰাতিপুৱাই একাপ গ্ৰীণ টি খাব লৈছোঁ। কেতিয়াবা খোৱা হয় বাৰু, সদায় মই গ্ৰীণ টি নাখাওঁ, গৰম পানীয়ে খাওঁ প্ৰায়। আজি ঘৰত আছিলে কাৰণে মানে খাই দিলোঁ আৰু। এয়া হৈছে আমাৰ ঘৰৰ সৰুকৈ ফুলনি বাৰীখন। ভাবিলোঁ অলপ দেখাই দিওঁ সকলোকে। এয়া দেখিছেনে আকাশখন কি ধুনীয়াকৈ একদম নীলা হৈ আছে, আৰু এয়া তামোল গছবোৰ দেখিছেনে। আজি হৈছে 15 ছেপ্টেম্বৰ, মোৰ ভাইটিকেইটাৰ বাৰ্থডে। সেই ভাবিলোঁ ভ্লগ এটাকে ষ্টাৰ্ট কৰোঁ। আমিনো আজি কি কৰোঁ গোটেই দিনটো আপোনালোকক দেখাম। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। যদি ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। Hey, Dada birthday na halo. Dada happy birthday boli koi de. Koi de ako. অলপ আগত বেলেগেৰ লগত খেলি আছিলে। Happy birthday. Thank you. এয়া হৈছে মোৰ সৰু ভাইটি। মোৰ ভাইটি দুটা টুইনছ হয়, মানে ডাঙৰটো অলপ লাজ কৰে কেমেৰাত ওলাবলৈ। এইটো হৈছে সৰু ভাইটি। এয়া লালুক দেখিছেনে, তাৰ লগৰীজনীৰ লগত পুৰা খেলি আছে। এই মানে আমাৰ ঘৰতে থাকে মানে, তো বেলেগৰ ঘৰ আছিল, কিন্তু এতিয়া লালুক পাই কেনে আমাৰ ঘৰতে থাকে। আজি হৈছে 15 ছেপ্টেম্বৰ। আজি ADRE 3rd গ্ৰেডৰ এক্সামো আছিল। মোৰ চেণ্টাৰ পৰিছিল গোলাঘাটত। মই যিহেতু ঘৰলৈ আহিছোঁ সেইবাবে মই এক্সামটো নিদিলোঁ, কিন্তু ভাইটিহঁতে এক্সাম দিব, তো তাকে আজি এক্সাম দিয়াবলৈ আমি আজি তিনিচুকীয়ালৈ গৈছোঁ। আমাৰ ঘৰৰ ফালৰ পৰা মানে লক্ষীপথাৰ হৈ মাকুম এটা ৰাস্তা ওলাই গৈ হাবি ফালৰ পৰা, তো সেইফালৰ পৰা আমি গৈছোঁ। বহুত শ্বৰ্টকাট হৈ যায় মানে। তো এতিয়া আমি তিনিচুকীয়ালৈ গৈ আছোঁ এক্সাম দিয়াবলৈ। এয়া আমি ফাইনেলি তিনিচুকীয়া পালোহি। ভাইটিক এক্সাম চেণ্টাৰত থৈ মই তিনিচুকীয়াতে অলপ বজাৰ কৰিলোঁ। তাৰপাছত বজাৰ কৰি মেলি আমি আকৌ ঘৰলৈ ৰিটাৰ্ণ হ'লোঁ। A few moments later. আমি ঘৰ আহি মেলি ভাত পানী খাই অলপ টাইম ৰেষ্ট ল'লোঁ। এতিয়া হৈছে ইভিনিং টাইম। ইভিনিং আজি ভাইটিহঁতি ওলাই যাব লৈছে। মোৰ বৰ্তা আৰু আপা ল'ৰাও আহিছে বাৰ্থডে বুলি, তো তাহাঁতি অলপ ওলাই যাব লৈছে। লগতে লালুকো লৈ যাব লৈছে অলপ ফুৰাবলৈ, যিহেতু সি ঘৰতে সোমাই থাকে ন, তো সেইকাৰণে মানে অলপ ফুৰাবলৈ লৈ গৈছে। কিন্তু লালুক দেখিছেনে, সি তাইৰ লগৰ এজনীক এৰি মানে যাবই বিচৰা নাই গাড়ীত। সেইকাৰণে তাক মানে ভাইটিহঁতে একদম জোৰ জবজ কৰি লৈ গৈছে। আৰু এই প্ৰথমতে তাইৰ লগৰ এজনীক আঁতৰাই লৈছে। এই নামটো মই দিছোঁ চিকনি। তো এইক মানে এনেই ধেমালি কৰি আছে আৰু, তোক নিনিলে একে নিওঁ বুলি। তো এই যেন তেনে লালুক নিয়া হ'ল আৰু। চিকনি কৈছো, ইয়াৰ নামটো চিকনি হয়। বাই বাই। ক্লাছখন খুলি দে, নহ'লে উঠা নাপায় সি। বাই লালু। ফুফু যাও যা। আজি বাৰ্থডে বুলি মোৰ লগৰ এজনীও আহিল। এই হৈছে পূজা। এইক চাগে আগৰ ভ্লগবোৰত দেখিছে। তো আজি মই যিহেতু ঘৰত আছোঁহি, এইক আজি বাৰ্থডে বুলি ইনভাইট কৰিলোঁ, তো এইও আহিল। এতিয়া আমি গৈ আছোঁ বজাৰলৈ কেক কিনিবলৈ। বজাৰ পায়ে আমি আইচক্ৰীম এটা খাই ল'লোঁ, যিহেতু বহুত গৰম পৰিছে। বহুত দিনৰ পাছত লগ পাইছোঁ। ব্ৰ চাকে মই এটা দিছোঁ দেই। নেলাগে ঐ, চা বুলি নেলাগে। চা এনে কোনে খাব ইমান গান। আমি কেক নিব আহিছোঁ ভাইটিহঁতৰ বাৰ্থডে কাৰণে। ওচৰ ছোৱালীবোৰ নাহো নেকি? আমি কেক লৈ মেলি আহিলোঁ। এইফালে চিকেন আৰু হাঁহ বনাই আছে। মই চিকেনটো বনালোঁ আৰু হাঁহটো বনাইছে আমাৰ পেহীয়ে। এয়া হৈছে বাৰ্থডে কেক। মই আনিছিলোঁ এই কেকটো। চাওঁ দুইটাকে। ভাইটি নাই নহয় যে। ঐ ভাল লাগিছে। চাবা কাটি দিওঁ। এটা কেক লৈ আহিছিলে ভাইটিহঁতৰ লগৰ কেইটাই, এটা বাৰু আমি দিছিলোঁ।
লালু নাই হৈ যাব নে তহঁতি খুৱাই ল তাৰপিছত ভিডিঅ'টো অফ কৰি দিম মই হ'ব The next day. আজি হৈছে নেক্সট ডে ৰাতি বাৰু একো ভিডিঅ' চিডিঅ' কৰা নহ'ল ভাত পানী খাই আমি শুই গ'লোঁ আজি নেক্সট ডে আমি ৰাতিপুৱাই ওলাই আহিলোঁ যোৰহাটলৈ বুলি এতিয়া আমি ৰখিছোঁ ডিব্ৰুগড়ৰ খোৱাঙত থকা নাগা কিটচেন নামৰ ৰেষ্টুৰেণ্টখন ভাবিলোঁ আপোনালোককো দেখাই দিওঁ বহুত ধুনীয়া হয় এখন মই আগতেও বাৰু বহুত দেখি আছিলোঁ ভিডিঅ'বোৰত কিন্তু কেতিয়াও অহা হোৱা নাছিল এইবাৰ টাইম মিলিলে কাৰণে সোমাই গ'লোঁ বহুত ধুনীয়াকৈ বনাইছে ইণ্টেৰিয়ৰটো আৰু ইয়াৰ খানাটো বহুত ভাল বুলি শুনিছোঁ তাকে আমি চাওঁ কি দিওঁ অৰ্ডাৰ আপোনালোককো দেখাম এইটো চাওক কি ধুনীয়াকৈ বনাইছে একদম নাগা কিটচেন এইটো হৈছে নাগা কিটচেনৰ ওপৰ ফ্ল'ৰটো এয়া ফাইনেলি আমাৰ খানা আহি গ'ল দেখিছেনে ইমানকেইটা আইটেম দিছে আমি অৰ্ডাৰ দিছিলোঁ নাগা থালি ইমানকেইটা আইটেম নহয় একদম ভেজৰে চাবনে পৰ্কৰে চাব মানে বহুত টেষ্টি আছিল থালিটো খাবলৈ আপোনালোকেও এইফালে আহিলে চিয়'ৰ ট্ৰাই কৰিবই বহুত ভাল লাগিলে আমাৰ খাই আৰু মানে একদম যথেষ্ট এমাউণ্ট দিয়ে আৰু যিমানটো পইচা লয় মানে পইচাটো পূৰা উচুল কৰিব পাৰি ইয়াত আহিলে A few moments later. আমি যোৰহাট আহি পালোহি আহি পাই অলপ টাইম ৰেষ্ট ল'লোঁ আৰু ইভিনিং কিবা এটা খাবলৈ বুলি ওলাই গ'লোঁ ডেনজং কিটচেন নামৰ এখন নতুনকৈ ৰেষ্টুৰেণ্ট খুলিছে তাতে আমি কিবা এটা খালোঁ আজিৰ মোৰ ভ্লগটো ইমানেই আছিল আশা কৰোঁ সকলোৱে চাই ভাল পালে মই ঘৰলৈ যাওঁতে যি কৰিলোঁ সকলোবোৰ অলপকৈ দেখালোঁ আপোনালোকক আশা কৰোঁ আপোনালোকে চাই ভাল পালে যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ